আপুনি কেতিয়াবা ভাবিছেনে যে এখন ৰাজ্য সদায় উন্নয়নৰ কথা কৈ থাকে কিন্তু সেই ৰাজ্যখনত কিমান ধাৰ আছে আৰু আজি আমি কথা পাতিম এটা বাস্তৱ কাহিনী আৰু এইটো কাহিনী কোনো কাল্পনিক নহয় বৰ্তমান চৰকাৰৰ লগত যেটো ঘটি আছে সেই বিষয়ে অসম চৰকাৰৰ অৰ্থনৈতিক অৱস্থাৰ এনে এটা কঠোৰ সত্য যি শুনিলে আপোনাৰ চকু মুখ কপালত উঠিব প্ৰশংসা কৰিবলৈ যোৱা না কোনো চৰকাৰক বা কোনো চৰকাৰক মই বেয়া পোৱাটো দেখুৱাব খোজা নাই আৰু এইটো কোনো ৰাজনৈতিক দলৰ লগত ভাল পাই বেয়া পাই ভিডিঅ'টো বনোৱা নাই আৰু অসম চৰকাৰৰ বৰ্তমান যিমানখিনি ধাৰ আছে দিব লগা মই সেইখিনিৰ ওপৰত আজি কথা পাতিম গতিকে কোনো ৰাজনৈতিক দলে মোক বেয়া নাপাব গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 2016 চনত তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত চৰকাৰৰ মুঠ ধাৰ আছিল 35,000 কোটি টকা তাৰ পিছত আহিল সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ সময়ছোৱাত 2021 চনলৈ এই ধাৰ বাঢ়ি 64,020 কোটি টকালৈ পালে আৰু 2021 চনৰ পাছত সেই মুখ্যমন্ত্ৰীৰ চকীত বহিল হেমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সময়ছোৱাত মাত্ৰ 3 বছৰৰ ভিতৰত এই ধাৰ বৃদ্ধি হৈ 1,52,000 কোটি টকালৈ পালেগৈ এই 3 বছৰত 85,980 কোটি টকালৈ ঋণ বাঢ়ি গ'ল এতিয়া আপোনাৰ মনত প্ৰশ্ন উঠিব পাৰে এই ঋণ বা ধাৰ কি আৰু এইটো আপোনাৰ বাবে মই সহজ ভাষাত বুজাই দিব বিচাৰিছো ধাৰ হৈছে ৰাজ্য চৰকাৰে বেংক বা কেন্দ্ৰীয় চৰকাৰ বা বিভিন্ন সংস্থাৰ পৰা লোৱা টকা যেটো সময়ৰ লগে লগে ঘূৰাই দিব লগা হয় কিন্তু এই ধাৰ উন্নয়নমূলক কাম কাজ সাহায্য আঁচনি আৰু ভোটৰ আগত হোৱা বা ইলেকশ্যনৰ আগত হোৱা বহু আঁচনিসমূহত খৰচ কৰা হয় আৰু এইবোৰ এনেকৈ চলাই থাকে কিন্তু এই ধাৰৰ ওপৰত বছৰি সুদ দিব লগা হয় ৰাজ্য চৰকাৰে কংগ্ৰেছৰ মতে অসম চৰকাৰে বছৰি 7,299 কোটি টকা সুদ দিব লাগে কেৱল সুদ আপুনি ভাবক কিমান টকা বছৰি দিব লগা হয় কংগ্ৰেছৰ এজন নেতা ৰিপুন বৰা তেখেতে এখন সংবাদমেলত কয় যে Former Assam MP Ripun Bora at a press conference at Rajiv Bhavan in Guwahati on Tuesday criticized the Assam state government's handling of the 2024 to 2025 budget and claimed that the government had mismanaged the state's economy and চৰকাৰৰ এই দেউলিয়াৰ ফলত ঠিকাদাৰ আৰু যোগানদাৰ সকলৰ বিল অহা মাৰ্চ মাহলৈ 26,000 কোটি টকাতকৈ বেছি দিব লগা হৈছে এইটো এটা ডাঙৰ অৰ্থনৈতিক সংকেত মানে চৰকাৰে অৰ্ডাৰ দিছে কাম হৈছে কিন্তু বিল দিয়া নাই আৰু এনেকুৱা অৱস্থাত বহুত ঠিকা কোম্পানী আৰু ব্যৱসায়িকসকলেও ক্ষতিগ্ৰস্ত হয় আৰু লগতে তেওঁ কয় যে পঞ্চায়ত আৰু গাঁও সভাসমূহলৈ পঠোৱা অনুদানৰ আৰু কামৰ বাবদ 5,000 কোটিৰো অধিক পেমেণ্ট পেণ্ডিং হৈ আছে এতিয়া প্ৰশ্ন হ'ল ইমান ডাঙৰ ধাৰৰ বোজা ৰাজ্য চৰকাৰৰ মূৰত কিয় জমা হৈ আছে আৰু ক'ত গৈছে এই টকাবোৰ এতিয়া কংগ্ৰেছৰ অভিযোগ অনুসৰি চৰকাৰে ৰাজনৈতিক লাভৰ বাবে বিনামূলীয়া আঁচনি আৰু উপহাৰমূলক প্ৰচেষ্টা কোটি কোটি টকা খৰচ কৰিছে জনপ্ৰিয়তা বঢ়াবলৈ বেপৰোৱাভাৱে বহু টকা খৰচ কৰিছে কাম কৰাৰ পিছত বিল নিদিয়া আৰু ধাৰ লৈ আঁচনি চলোৱা হৈছে আৰু এই আঁচনিৰ ভিতৰত আছে অৰুণোদয় মুখ্যমন্ত্ৰীত্ব বিল বিনামূলীয়া চিকিৎসা বাইক স্কুটি বিতৰণ আৰু লগতে বিভিন্ন উপহাৰমূলক সুবিধা এই ঋণ বা ধাৰৰ বোজা পৰিব আমাৰ ওপৰত সাধাৰণ জনতাৰ ওপৰত আৰু এনে এটা ডাঙৰ ধাৰৰ বোজাৰ ফলত ভৱিষ্যতে টেক্স বঢ়াই দিয়া হ'ব হয়তো শিক্ষাৰ ক্ষেত্ৰত খৰচ কমিব পাৰে ৰাজহুৱা খৰচো কমি যাব পাৰে স্থায়ী উন্নয়নমূলক কাম কাজবোৰো ৰৈ যাব পাৰে আৰু এনে অৱস্থাত অসমৰ যুৱ সমাজ কৃষক বা উদ্যোগপতিসকলে এটা গভীৰ কঠোৰ সংকটৰ পৰিস্থিতিত পৰিব পাৰে অসম চৰকাৰে এই সন্দৰ্ভত কিবা কৈছে নেকি চৰকাৰে সদায় এটাই কথা কৈ থাকে এই ঋণ উন্নয়নৰ বাবে অসমত আজি ৰেলপথ পথ শিক্ষা আৰু স্বাস্থ্য খণ্ডত আগবাঢ়ি গৈছে চৰকাৰৰ এইটোৱে যুক্তি যে আঁচনি চলাবলৈ ঋণ লোৱা হয় আৰু এই আঁচনিৰ দ্বাৰা দুখীয়াসমূহ উপকৃত হয় কিন্তু অডিট অংক আৰু সময়ে ক'ব এই ঋণৰ পৰিমাণ কি কংগ্ৰেছে দাবী কৰিছে যে চৰকাৰে এখন হোৱাইট পেপাৰ প্ৰকাশ কৰক আৰু এই হোৱাইট পেপাৰত ধাৰৰ উৎস ক'ত খৰচ ক'ত হৈছে কিমান আঁচনি চলি আছে কিমান কামৰ বিল বাকী আছে এইসমূহ নিৰপেক্ষভাৱে অডিট কৰক আৰু ভৱিষ্যতৰ বাবে ধন ব্যৱস্থাসমূহ সুদৃঢ়ভাৱে পৰিকল্পনা কৰক এতিয়া প্ৰশ্ন হ'ল অসমৰ জনতাই কি বিচাৰে আৰু এইবোৰ জানিবলৈ আমাৰ অধিকাৰ আছেনে আৰু আজিৰ এই তথ্যই সাৰ্বজনীন জনতাৰ সম্পত্তিৰ ব্যয় জনতাৰ আগত স্পষ্ট হ'ব লাগে আৰু আপুনি যদি এজন সচেতন নাগৰিক হিচাপে নিজৰ দায়িত্ব বুজে তেন্তে এই বিষয়বোৰত খবৰ ৰাখক মাত মাতক কিয়নো আজিৰ এই ধাৰে অহাকালি আপোনাৰ
ল'ৰাৰ মূৰৰ ওপৰত বোজা হৈ পৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ মনত অলপ হ'লেও কিবা ভাৱনা আহিছেনে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই কথাবোৰ সকলোৱে বুজি পায় আৰু আপুনি কি ভাবে এই ধাৰৰ সম্পৰ্কে আপোনাৰ মতামত আমাক কমেণ্টত জনাব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো নিশ্চয় দবাই দিব কাৰণ আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমে পাব আৰু আমি সদায় সত্য কথাবোৰ আনিবলৈ চেষ্টা কৰি থাকোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি সদায় আনি থাকিম মাত্ৰ আপোনালোকে চাই থাকিব আমাৰ চেনেল এণ্ডাছ ব্লগ গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ